তো বন্ধুসকল কেনে আছে আপোনালোক প্ৰত্যেকবাৰৰ দৰে আজি মই নতুন অসমীয়া 5টা হাতত লৈ আহিছোঁ তো বলক আৰম্ভ কৰোঁ। 1 নম্বৰ হাতটো হৈছে কোৱাচোন কোৱা ভাই কি ফুল ৰাতি ফুলি ৰাতিয়ে মৰি যায় মানুহে দেখাকে নাপায়। এই হাতটো আপোনালোকে 5 ছেকেণ্ডৰ ভিতৰত উত্তৰ দিবলৈ যত্ন কৰিব। 5 ছেকেণ্ড সময় দিয়া হৈছে, আপোনালোকে 5 ছেকেণ্ডৰ ভিতৰত উত্তৰ দিবলৈ যত্ন কৰিব। তো বলক ইয়াৰ উত্তৰটো জানো। ইয়াৰ উত্তৰটো হৈছে থেকেৰা ফুল। থেকেৰা ফুল ৰাতি ফুলি ৰাতিয়ে মৰি যায়, কিন্তু আমি কেতিয়াও দেখা নাপাওঁ। তো বলক ইয়াৰ 2 নম্বৰ হাতটো হৈছে কোৱাচোন কোৱা ভাই কি পানীত মাছ নাই। এই হাতটো আপোনালোকে 5 ছেকেণ্ডৰ ভিতৰত উত্তৰ দিবলৈ যত্ন কৰিব। এই হাতটোৰ উত্তৰ হৈছে চকু পানীত। যে আমি চকু পানীত আমাৰ কেতিয়াও মাছ নাথাকে, আমাৰ চকু পানীত মাছ নাথাকে। 3 নম্বৰ হাতটো হৈছে কোৱাচোন কোৱা ভাই কি কাপত চাহ নাখায়। কি কাপত চাহ নাখায়। তো ইয়াৰ উত্তৰ আপোনালোকে 5 ছেকেণ্ডত উত্তৰ দিবলৈ তো ইয়াৰ উত্তৰটো হৈছে বিশ্বকাপ। সকলোৱে জানে আমি বিশ্বকাপত চাহ খাব নোৱাৰোঁ। 4 নম্বৰ হাতটো হৈছে কোৱা ভাইটি টপৰাই কাটি নিলে বাঢ়ি যায়। কোৱা ভাইটি টপৰাই কাটি নিলে বাঢ়ি যায়। আকৌ কৈছোঁ কোৱা ভাইটি টপৰাই কাটি নিলে বাঢ়ি যায়। এই হাতটোৰ উত্তৰ হৈছে সূতা। সূতা আমি যিমানেই কাটো সিমানেই বাঢ়ে। ইয়াৰে 5 নম্বৰ হাতটো হৈছে কি ফুল দেখিলে মানুহ উভতি আহে। আকৌ কৈছোঁ কি ফুল দেখিলে মানুহ উভতি আহে। হাউচফুল। হাউচফুল দেখিলে মানুহ উভতি আহে। আমি সকলোৱে গম পাওঁ হাউচফুল দেখিলে মানুহ উভতি আহে। তো বন্ধুসকল হাতৰবোৰ কেনেকুৱা লাগিছে নিশ্চয় কমেণ্টত জনাব নাপাহৰিব।